মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞানৰ ৩ নম্বৰ পাঠৰ বসতি সেই পাঠটো আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইয়াত তোমালোকৰ কেইটামান আমি পইণ্ট আলোচনা কৰিম। তাত হৈছে মানুহৰ বসতি, বসতিৰ বিভিন্ন প্ৰকাৰ, গ্ৰাম্য আৰু নগৰীয়া বসতিৰ বৈশিষ্ট্য, গাঁও আৰু নগৰৰ মাজৰ সম্পৰ্ক আৰু উচ্চভূমিৰ বসতি আৰু নিম্নভূমিৰ বসতিৰ পাৰ্থক্য। এইখিনি দিশ আমি আলোচনা কৰিম ইয়াত। এতিয়া আমি প্ৰথমতে জানিব লাগিব যে বসতি মানেনো কি, হয়নে? বসতি হ'ল বাস কৰা ঠাই। এতিয়া তোমালোকৰ প্ৰথমতে আহিলে মানুহৰ বসতি। এতিয়া ইয়াত কি আছে? আদিম যুগত মানুহৰ কোনো স্থায়ী বাসস্থান আছিল, আমি সকলোৱে জানো, হয়নে? আদিম যুগত মানুহবিলাকে কি কৰিছিলে? অঘৰী জীৱন যাপন কৰিছিলে। খাদ্যৰ সন্ধানত তেওঁলোকে ইঠাইৰ পৰা সিঠাইলৈ ঘূৰি ফুৰিব লগা হৈছিল। তেওঁলোকে পৰ্বতৰ গুহা, ডাঙৰ গছ গছনি ইত্যাদিবিলাকত থাকিছিলে। ফলত কি হৈছিলে? তেওঁলোক নিৰাপত্তাহীনতাত ভুগিছিল। তাৰপিছত লাহে লাহে তেওঁলোকে কৃষি কাৰ্য কৰিবলৈ আৰম্ভ কৰিলে। তাৰপাছত কৃষি কাৰ্য আৰম্ভ হোৱাৰ লগে লগে তেওঁলোকে স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। তাৰপাছত তেওঁলোকে কি কৰিলে? বিশেষকৈ মাটি চহোৱা, শস্য চোৱা চিতা কৰা ইত্যাদিবিলাকৰ স্বাৰ্থত স্থায়ীভাৱে বসতি কৰিবলগীয়া হয়। তাৰপিছত সেই মানুহবিলাকে কি কৰিলে? কৃষি আৰু মানুহ আমাক কি হয়? সকলোকে আমাক পানীৰ প্ৰয়োজন হয়, হয়নে? কৃষিৰ কাৰণে পানীৰ প্ৰয়োজন হয়। সেইকাৰণে কি হয়? সেই পানীৰ প্ৰয়োজনৰ কাৰণে মানুহবিলাকে নদীৰ দাঁতিকাষৰীয়া অঞ্চলবিলাকক বসতি হিচাপে নিৰ্বাচন কৰিছিল। তাৰপিছত ৰ'দ, বৰষুণ, বতাহ, বিভিন্ন বন্যপ্ৰাণীৰ পৰা ৰক্ষা পাবৰ নিমিত্তে মানুহে ঘৰ সাজি বাস কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে। তেনেকেই কি হয়? তেওঁলোকে ঘৰ বনাই তেওঁলোকে ঘৰ সাজি স্থায়ীভাৱে বসতি কৰিবলৈ ল'লে। তাৰ ফলতে কি হ'ল? একোটা চুবুৰীৰ সৃষ্টি হ'ল। তাৰপিছতে চুবুৰীৰ সৃষ্টি হোৱাৰ পাছতে যেতিয়া জনসংখ্যা বাঢ়ি আহিলে, তাৰপাছত চুবুৰীৰ পৰা প্ৰসাৰতা লাভ কৰি একোখন গাঁৱৰ সৃষ্টি হ'ল। এতিয়া বসতিৰ বিভিন্ন প্ৰকাৰ। বসতি বিভিন্ন প্ৰকাৰ বুলি ক'বলৈ যাওঁতে আমি প্ৰধানকৈ আমি দুটা প্ৰকাৰ পাওঁ: গ্ৰাম্য বা গাঁৱলীয়া বসতি আৰু নগৰীয়া বা পৌৰ বসতি। এতিয়া আমি প্ৰথমতে আলোচনা কৰিম গ্ৰাম্য বসতি আৰু ইয়াৰ প্ৰকাৰ। গ্ৰাম্য বসতি মানে কি? গাঁৱত যিসকল লোকে বাস কৰে সেয়া হৈছে গ্ৰাম্য বসতি। গম পাইছানে? ইয়াত এতিয়া গ্ৰাম্য বসতিত সাধাৰণতে লোকবিলাকে সচৰাচৰ নদ নদী, জান জুৰি আদি কাষৰীয়া অঞ্চলবিলাকত তেওঁলোকে বাস কৰে। আৰু এই গ্ৰাম্য বসতিৰ মূল ভিত্তি হৈছে কৃষি। তেওঁলোকে কৃষিৰ ওপৰত ভিত্তি কৰিয়ে জীৱন নিৰ্বাহ কৰে। বুজি পাইছানে? ইয়াত কি হয়? মানুহে কি হয়? খোৱা, ৰন্ধা বঢ়া, ধোৱা পখলা, কৃষিকাৰ্য আদি বিভিন্ন কামত পানী ব্যৱহাৰ কৰে। সেইটো কাৰণে কি হয়? তেওঁলোকে সেই পানীৰ সুবিধা হোৱাকৈ তেওঁলোকে সেই নদ নদী, জান জুৰি এইবিলাকৰ কাষতে বসবাস কৰে। এই গ্ৰাম্য বসতিত মানুহবোৰে কি কৰে? গৃহ নিৰ্মাণৰ সামগ্ৰী যেনে বাঁহ, কাঠ, খেৰ, বালি, শিল আদি সংগ্ৰহ কৰাৰ সুবিধা থাকিলে তেওঁলোকে বসতি স্থাপন কৰিবলৈ সুবিধা হয়। গ্ৰাম্য বসতি প্ৰধানকৈ দুটা প্ৰকাৰ হয়। এটা হৈছে কেন্দ্ৰীভূত বসতি আৰু এটা হৈছে পাতল বসতি। ইয়াৰ উপৰিও আৰু 3টা বসতি আছে। এটা হৈছে ৰৈখিক বসতি, আৰু এটা হৈছে তৰাৰূপী বসতি আৰু বৰ্গক্ষেত্ৰাকাৰ বসতি। এতিয়া তোমালোকৰ কেন্দ্ৰীভূত বসতি বুলি ক'লে তাৰমানে এখন ঠাইত কেন্দ্ৰীভূত হৈ বসবাস কৰা। গম পাইছানে? কোনো অঞ্চলত মানে কি হয়? মানুহবিলাকে একে ঠাইতে থোপ খাই থাকে। সেইটো হৈছে কেন্দ্ৰীভূত বসতি। আৰু দ্বিতীয়টো হৈছে পাতল বসতি। ইয়াত কি হয়?
মানে হেৰেঙা কৰি তাৰমানে ঘৰবিলাক স্থাপন কৰি বাস কৰে। সেইটো হৈছে পাতল বসতি। এতিয়া আহিলে তোমালোকৰ নগৰীয়া বসতি। এতিয়া নগৰীয়া বসতিৰ বিষয়ে আলোচনা কৰিম। নগৰীয়া বসতিক কি বুলি কোৱা হয়? পৌৰ বসতি বুলি কোৱা হয়। পৌৰ শব্দৰ অৰ্থ হ'ল নগৰ, হয়নে? ইয়াত কি হয়? নগৰত গঢ়ি উঠা উদ্যোগ, কল কাৰখানা, বেপাৰ বাণিজ্য আদি আত্মনিয়োগ কৰি নগৰতে বসতি স্থাপন কৰে লোকসকলে। আৰু নগৰবাসী লোকৰ বাবে বেপাৰ বাণিজ্য, শিল্প উদ্যোগ, শিক্ষানুষ্ঠান, অফিচ কাছাৰী, চাকৰি আদি প্ৰধান বৃত্তি হৈ পৰে। গম পাইছানে? আৰু এইদৰে কি হয়? নগৰবাসীসকল প্ৰধানকৈ দ্বিতীয়, তৃতীয় আৰু চতুৰ্থ বৃত্তিৰ লোক হৈ পৰে। এতিয়া আহিলে গ্ৰাম্য বসতি আৰু নগৰীয়া বসতিৰ বৈশিষ্ট্য। গ্ৰাম্য আৰু নগৰীয়া বসতিৰ বিভিন্ন বৈশিষ্ট্য আছে। তাৰে ভিতৰত আছে, তোমালোকক ইয়াত ভাগ কৰি দিয়া হৈছে, তোমালোকে এতিয়া ভালদৰে বুজি পাবা। এতিয়া গ্ৰাম্য বসতি হ'ল, ইয়াৰ বৃত্তি মূলতঃ হৈছে কৃষি। আমি জানো তেওঁলোকে কৃষিৰ ওপৰত ভিত্তি কৰি জীৱন নিৰ্বাহ কৰি থাকে। আৰু ঠিক তেনেকৈ নগৰীয়া বসতিৰ বৃত্তি কি হয়? ব্যৱসায় বাণিজ্য, উদ্যোগ, অফিচ কাছাৰী ইত্যাদি। গ্ৰাম্য বসতি পাতল আৰু বিস্তৃত, আৰু নগৰীয়া বসতি কি হয়? ঘন আৰু স্তূপীকৃত। স্তূপীকৃত মানে য'ত মানে থুপ খাই থাকে আৰু এটা স্তূপৰ নিচিনাকৈ থাকে। গম পাইছানে? গ্ৰাম্য বসতি ঘৰ আৰ্হি থলুৱা আৰু পৰম্পৰাগত। আমি এতিয়া দেখিছোঁ যে গাঁৱৰবিলাকত কি হয়? খেৰৰ ঘৰ, হয়নে? খেৰ বা টকৌ পাতৰ এনেকৈ চালি দিয়া এনেকুৱা ঘৰ, সেইবোৰ হৈছে পৰম্পৰাগত আৰু থলুৱা আৰ্হি। আৰু নগৰীয়া বসতিত কি হয়? ঘৰ আৰ্হিবিলাক আধুনিক, অট্টালিকা, পকাৰ ঘৰ, হয়নে? চতুৰ্থতে আছে যান বাহনৰ সংখ্যা। গ্ৰাম্য বসতিত যান বাহনৰ সংখ্যা কম, আৰু নগৰীয়া বসতিত যান বাহনৰ সংখ্যা অধিক। পঞ্চমতে আছে গ্ৰাম্য বসতিত অনুষ্ঠান প্ৰতিষ্ঠানৰ সংখ্যা কম, আৰু নগৰীয়া বসতিত বেছি। গ্ৰাম্য বসতিত ব্যৱসায় বাণিজ্যৰ সুবিধা কম, ঠিক তেনেকৈ নগৰীয়া বসতিত ব্যৱসায় বাণিজ্যৰ সুবিধা বেছি, হয়নে? আৰু ইয়াত কি হয়? বাহিৰা কিছুমান সংযোগো অত্যাধিক হয়। ঠিক আছে, আজিলৈ ইমানখিনি। আকৌ নেক্সট ভিডিঅ'টোত আমি পিছৰখিনি আলোচনা কৰিম।